হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি মানে যাম আমি এঠাইলৈ মানে ফুৰিবলৈ যাম পিকনিক হিচাপে যাম আৰু পিকনিক খামগৈ ধুনীয়াকৈ তাতে বনাই মেলি খাম বাঘমৰা জেগাডোখৰ নাম যোৰহাটত আছে এতিয়া গাড়ী উলিয়াই থৈছে ময়ো গা পা ধুলোঁ মাহঁতে চবেই গা ধুলে এতিয়া ওলাম আৰু আমি ব'লক আমাৰ এতিয়া ওলাই মেলি হৈ গ'ল এতিয়া কাপোৰ কানি পিন্ধি এতিয়া আজৰি হ'লোঁ আৰু এতিয়া আমি যাম আৰু যেনিবা এইফালে বা এয়া আৰু বাহঁত এইফালে চব ওলালে আৰু এইফালে গাড়ী উলিয়াই থৈছে এতিয়া আমি যাম আৰু ব'লক উঠিলোঁ আৰু দেই গাড়ীত এইফালে দেউতা দেখাই নাই দেখুৱাই দিওঁ ভালকৈ দেখুৱাই দিওঁ এইয়া নেপালী টুপি লৈ সেইটো কেলে কৰিছে আগতে কলেজ যাবা কৈ দিয়া হিমাচল প্ৰদেশ কোৱা এইটো আপুনি ক'ৰ পৰা আনিলে সেইটো কৈ দিয়কচোন হিমাচল প্ৰদেশ এইটো কোনে আনি দিলে এইটো আমাৰ বৰ জীয়াৰী এয়া বৰ জীয়াৰী আমি চব গাড়ীত বহিলোঁ এইয়া মাহঁত এইয়া চব এতিয়া আমি গৈ আছোঁ আমি এতিয়া পেট্ৰল পাম্পতো আহি পেলাই এই হেৰি তেল ভৰালে দেউতা চবে ফোনে ফোনে লাগি আছে মালৌ পথাৰ পালোহি আৰু এতিয়া আৰু অলপ দেৰি পাছত পামগৈ আমি য'লৈ যাম যে বাঘমৰা আৰু 5 কিলোমিটাৰ আছে বাঘমৰালৈ পাবলৈ মানে এতিয়া আৰু ইমানেই বগৰী গোটেই গছ মানে লাইন লাইন হৈ আছে আৰু ইমানেই লাগিছে আৰু এই হামি আছে চব এয়া চব খেতি আমি পালোহি পিকনিক প্লেচ আমি এতিয়া পালোহি ইমান বেছি ধুনীয়া জেগাডোখৰ মই বেক কেমেৰাত দেখুৱাম ৰ'ব দেই এই চব গাড়ীৰ ভিতৰৰ পৰা এনেকৈ দেখুৱাইছোঁ পিছত মই ভালকৈ দেখুৱাম বাৰু এতিয়া চাই লওক ইমান বেছি ধুনীয়া জেগাডোখৰ আৰু এইখন ব্ৰহ্মপুত্ৰ নদীখন চব কি ইমান শুকাই আছে গোটেই বালি ইপাৰ সিপাৰ নেদেখি চক এতিয়া ক'ত খাওঁ আৰু এইফালে আৰু জেগা আছে চক আই লাভ বাঘমৰা লিখা আছে এতিয়া এডোখৰত গাড়ী ৰখালোঁ আৰু এয়া চক বগৰী মই আমি পাই গ'লোঁ ইমান বেছি ধুনীয়া মানে বতাহ বুলিছে ইমান বেছি ধুনীয়া জেগাডোখৰ আপোনাক দেখাই দিছোঁ বা মোৰ মানে একদম মানে কি নকওঁ কি নকওঁ লাগি গৈছে ইমান ধুনীয়া জেগাডোখৰ আৰু এইফালে এয়া দেউতাহঁতে গাড়ী আকৌ সেইখন বাই বাই মা ক'ত গ'লগৈ জানো মা আগত বহি গৈছে মা চাঞ্চতে ডান্স মাৰি দিলে মায়ে চাঞ্চতে ডান্স মাৰি দিছে আগতীয়াকৈ যে গাড়ীৰ পৰা নামি দিলোঁ সেইকাৰণে দেউতাহঁত আগতীয়াকৈ গাড়ী লৈ আগলৈ গুচি আহিলে আৰু আমি এতিয়া চাই মানে ধুনীয়াকৈ আহি আছোঁ আৰু এতিয়া দেখিছোঁ মাহঁতে এতিয়া গোটেই একদম জেগাডোখৰ কামত লাগি গ'ল একদম গোটেই সাৰিছে কৰিছে এয়া চাওক বৰ ধুনীয়া জেগা এয়া চাওক ব'বলৈ চাওক পূৰা নাচিছে একদম নেতাক ডেক চেক লগাব লাগিব হয় নাই এয়া এয়া ঘৰ সাৰিছে কি ঘৰ হৈছে হেৰি সাৰি লৈছে এয়া ধুনীয়াকৈ আহি পেলাই ডাইৰেক্ট বগৰী খাবলৈ গৈছে গোটেই বাটটোত বগৰী সোপা দেখি এতিয়া নামি পেলাই ডাইৰেক্ট খাবলৈ গৈছে দেখিছে ইহঁতি তলতো কাৰেণ্ট আছে নি ঢেৰ বগৰী ঢেৰ আমি এতিয়া বগৰী খাম বগৰী খাবলৈ বগৰী লাগি আছে সেইবোৰ হাতত ল'ব ভাবি জেং আছে এইটো চিঙি এইটো চা এইটো চিঙি এইটো এয়া চাওক এইটো মই খাই দেখোন একদম পকা আৰু এইকেইটা চাওক কিমান ধুনীয়া
মিঠা আমাৰ এতিয়া খাবলৈ মানে চাহৰ লগত খাবলৈ ভাগ কৰিছে চবেই মানে ভুজিয়া এইফালে কমলা ইয়াত চিংৰা আছে ইয়াত কালাকান কিবা কিবি আছে আৰু এয়া খুজি আছে আৰু লাগে এয়া এগৰাকী খুজি আছে আৰু ইয়াত বগৰী আছে বগৰী মানে এইবোৰ ঢেৰ গছ যে এতিয়া একদম মানে পুৰা মানে পুৰাই খাইছে এতিয়া আৰু এইফালে এইবিলাক ভাত চাত খোৱা কিবা কিবি বস্তু আছে আৰু এয়াই কালাকান ভাগ কৰি আছে আৰু এইফালে দেউতাই চাহ বনাইছে এয়া আৰু এইফালে গোটেই মানুহ মানে পুৰা মানুহ আৰু কৈছে নহয় এখন আমাৰ খাবলৈ হৈছে আৰু বালিয়ে চালিয়ে যেতিয়া খাবি তহঁতি চাহ খাই ফিনিছ সেইকাৰণে এতিয়া ইয়াতে মিঠাই টেমাতে গিলাচে দিছে ভৰাই পেলাই হেৰি কৰি ভৰাই থৈ দিছোঁ আৰু এয়া ভুজিয়া ভৰাই থৈছে খাবলৈ পিছত খাব হেনো সেইকাৰণে ভৰাই থৈছে আৰু এয়া খাই আছে বাইদেৱে পিঁয়াজ কাটিছে আৰু এইফালে তায়াৰী চল ৰহি है এয়া মাংস কাটিছে এইফালে সৰু কৰি লৈছে আৰু এইফালে ভাত তুলিছে আৰু এইফালে ভাত বনাই আছে এই পিঁয়াজ চিয়াজ এটা কাটিব এয়া এইফালে আদা নহৰু কিবা কিবি পিচিছে আৰু এয়া মাংস বনাবলৈ পিঁয়াজ চিয়াজ দি এতিয়া মাংস বনাব এতিয়া আৰু ইয়াত ভাত হৈ গ'ল এয়া ভাত অঁ এয়া মছলা তৈয়াৰ কৰিছে চিক্ৰেট মছলা দেউতাই এইফালে বনাই আছে আৰু এতিয়া আমি অকণমান এইডোখৰ আহিছোঁ বেছি দূৰ নহয় মাহঁত গ'ল ক'বলৈ গৈছে মাহঁত আমি অকণমান দেৰিকৈ যাম চাবলৈ ক'ৰবাত ঘাটলৈ নামি গৈছে হ'বলা আৰু নাজানো কোনফালে নামিছে আমিও যাম বুলি ভাবিছোঁ সেইয়া চাওক মানুহ চাওক সেইবোৰ চাওক মানুহ দেখিছে এয়া চাওক কি ধুনীয়া বা এইডোখৰত যে ইমান ধুনীয়া বতাহ মাৰিছে আৰু সেইবোৰ চাওক মানুহবোৰ কোনফালেদি গৈছে গম পাওঁ আৰু ইমান ধুনীয়া বতাহ মাৰিছে নদীখন চাওক কিমান ধুনীয়া লাগিছে আৰু সেইবোৰ মানুহ চাওক আমিও যাব লাগিছিলে নেকি তললৈ অকণমান যাম দেই বৌহঁতকো মাৰি দিলোঁ মানে মাহঁতকো ধুনীয়াকৈ ফটো চটো মাৰি দিলোঁ আৰু এতিয়া এইফালে খাবলৈ হৈছে নাই হোৱা এয়া বনাই আছে মই দেখুৱাম ভালকৈ আৰু এয়া এগৰাকীয়ে ফোন চাই আছে মই দেখুৱাম ৰ'ব দেই আমাৰ দেউতা ক'ত আছে দেউতা ক'লৈ গ'ল দেউতা সেইফালে বোলে গৈছে মাংসৰ দায়িত্ব দি থৈ গৈছে আমাৰ বাক এয়া ফ্ৰাই মাংস আৰু এয়া হেৰি কি বুলি কয় জোলত ববহঁতে এতিয়া গৈছে বগৰী পাৰিবলৈ মই ইয়াৰ পৰা এটা খাওঁ মানে অথনি যে খাইছিলোঁ সেয়া আৰু এইফালে বনাই আছে নহয় সেইকাৰণে মই অকণমান যাওঁ ববহঁতে বগৰী পাৰিছে বগৰী খাওঁগৈ বগৰী ঘৰলৈ নিম অলপমান মানে আচাৰ কৰিবলৈ দেউতাই অলপমান আনিছিলে তাৰপৰা সেইখিনি আকৌ মানে আচাৰ কৰিব কিন্তু এয়াও আচাৰ কৰিম খাম এনেও খাম সেইকাৰণে অলপমান সৰহকৈ লৈ যাম বুলি ভাবিছোঁ এয়া খৰাহিছোঁ আহি দাইকি চাইকি চব লৈ আহিছোঁ আৰু ইয়াত দাইকি আছে বাৰু দাইকি ল'বলৈ কোনো দৰকাৰী নাই দাইকি আছে কাৰণে সেইকাৰণে ইয়াত গৰু এৰাল দি থৈছে চব
বগৰী এজোপা বগৰী গছ ইমানেই বগৰী গছ আছে ইয়াত কৈছোঁ আৰু বহুত বগৰী গছ আছে অত এজোপা বগৰী গছ তত এজোপা বগৰী মানে ঠায়ে ঠায়ে আছে মানে এজোপা মানে বহুত বগৰী গছ এতিয়া মানে যিমান গছ আছে সেইবোৰ লিখিলেও চাগে হেৰি নহ'ব নি ইমান ধুনীয়া পৰিৱেশ চক আমাৰ এতিয়া খাব হৈছে আৰু হয়নে বাৰু আমি বগৰী চগৰী পাৰি আনিছোঁ বগৰী আছে বগৰী বগৰী আছে য'ত আমি আহি পেলাই পাছফালৰ পৰা ছিঙি আনিছোঁ আৰু ছিঙিমগৈ বাৰু ইয়াৰ আৰম্ভণি আৰু লগতে যেনিবা সেই চাবি এটাও দিছে সেইটো ফ্ৰীকৈ দিছে আমাক আৰু যেনিবা গাড়ীখন নহ'লে দিগদাৰ হ'ব যে নিবলৈ সেইকাৰণে ড্ৰাইভাৰৰ চাবি এইটো আমাক দি দিলে মানে দি দিছে কাৰণে আমি মানে লৈ ল'লোঁ আৰু মানে আমি এতিয়া খোৱাৰ আগত মানে ভাত খোৱাৰ আগত মানে মাংস অকণমান খালোঁ ইমানেই বেছি জ্বলা আৰু খাবলৈ বহুত টেষ্টি হৈছে কৰিছোঁ আৰু এয়া আমাৰ খাব হৈছে আৰু এতিয়া বাঢ়িছে এইফালে ভাত মাংস এয়া বাঢ়িছে এতিয়া আমি খাম আৰু চবেই খাই খাইছোঁ হেৰি কৰিবলৈ ক'লোঁ মজা মজা মা খাই গৈ হ'ল এতিয়া বস্তু সামৰিছে মাহঁতে গ্লান চাফা এয়া খাই গৈ হৈ গ'ল কাৰণে এয়া গোটেই বস্তু চাফা কৰিব লাগিব নহয় নহ'লে এনেকৈতো নিব নোৱাৰি আৰু দেউতাইতো ভাত পানী খাই পেলাই ফোন নোচোৱাকৈ নোৱাৰি কাৰণে ফোনটো অকণ চাই লৈছে আৰু এও অকণমান ফোন চাই লৈছে এতিয়া আৰু অকণমান ঘাটৰ মানে সেই চাইডে যাম সেই চাইডে গোটেই বালি যে মানে এইফালে যাম আৰু এতিয়া ব'লক গৈ থাকোঁ এতিয়া যাম আমি কোনফালে যাম কৈ দিয়া সেইফালে যাম এইফালে যাম এইফালে চব ফালে গান মানে কি গান শুনিব আপোনালোকে চব গান চবতে গান ইয়াৰ পৰা নামি আহিলোঁ এইফালেদি নামি আহি এয়া চাওক এখন নদী মই নদীতে আছোঁ আৰু এতিয়া ফটো চটো মাৰি ধুনীয়াকৈ চাই মেলি লৈ আহিলোঁ চাই মানে কি এখন আৰু নদীখন মানে গোটেই শুকাই গ'ল আৰু ইফালে যাবগৈ নোৱাৰি তাৰমানে ইফালে অলপমান সোমাই যাব বোকা মানে গোটেই সেইকাৰণে নগ'লোঁ আৰু অকণমান গ'লোঁ আৰু এতিয়া যাওঁ গাড়ীৰ ওচৰলৈ যাওঁগৈ চাওক কিমান বতাহ মাৰিছে চাওক মোৰ চুলি চাওক উৰি গৈছে আমি এটা গাড়ীত উঠিলোঁ যাম আৰু এতিয়া ঘৰলৈ উঠিলোঁ মাহঁত এইফালে পিকনিক খাই আছে মানে দেৰিকৈ আহিছে সোনকালে আহিলোঁ চাওক কিমান মানে মানুহ এয়া চাওক এসোপা চাওক কিমান মানুহ ৰাম ৰাম আহোঁতে বেছি নাছিলে এতিয়া বেছি হৈ গ'লে খাই আছে এইবোৰ চবেই এই চব এই বজাৰ বহিছে চব ফুলকবি এইবিলাক আৰু এইবোৰ চব বগৰী ৰাম অলপ লগা নাই এইবোৰ বগৰী বাপৰে অলপ বগৰী নে হে ভগৱান চব গোটেই বগৰী গছ চব গোটেই বগৰী গছ এয়া আমাৰ চিনাকি মানুহ পালোঁ চিনাকি মানুহ পাই গ'লোঁ এয়া আমি এটা সিফালে এতিয়া হোটেলত সোমাইছোঁ চাহ সোমাম মানে চাহ খাবলৈ এতিয়া হোটেলত সোমাম আমি চাহ খাবলৈ এয়া গাড়ীৰ পৰা নামি চাওঁ এইবোৰ কাপোৰ দেখিছেনে গোটেই কাপোৰ যেনেকৈ তেনেকৈ থৈ দিয়া আছে কাঞ্চা হোটেলত লৈ যাম এতিয়া আমি দোকানত সোমাই এয়া চিপছ দুটা কিনিলোঁ আৰু এয়া হেৰি মিঠা পান তাৰ মুখত পাণ ভৰাই ল'লোঁ মাহঁতেও খাইছে দিও খাইছে চবেই খাইছে এতিয়া ঘৰলৈ গৈ আছোঁ উভতিছোঁ মানে
ৰাস্তা ইমানেই বেয়া, গোটেই ধূলি পকা গোটেইখন। আহিলোঁ, আহি মানে কি মই নেক্সট ডেহে ভিডিঅ'টো মানে এণ্ডিংটো লৈছোঁ আৰু ইমান বেছি ধুনীয়া জেগাডোখৰ। কালি আহি মানে ভিডিঅ' কৰা নহ'ল, একদম মানে শুই গ'লোঁ, বহুত বেছি ভাগৰো লাগিলে আৰু ইমান ধুনীয়া জেগা আছে আৰু বগৰীখিনিও ইমান বেছি ধুনীয়া, বালিয়া বগৰী বালিত আছে কাৰণে আৰু বহুত বেছি ধুনীয়া লাগিলে গৈ তালৈ। আপোনালোকেও যাব, গৈ আহিব, এবাৰ গৈ চাব আৰু মানে পিকনিক প্লেচ, তাতে ধুনীয়াকৈ আপোনালোকে খাব পাৰিব। মইতো দেখুৱালৈ কিমান মানুহ, বহুত ভাল লাগিলে গৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পাম, আজিলৈ মানে বাই বাই।